নমস্কাৰ মই ডক্টৰ হেমেন সকলোকে স্বাগতম জনালো প্ৰথমে মোৰ চেনেল ফিজিও ফৰ লাইফ সাবস্ক্ৰাইব কৰি লব কিয়নো স্বাস্থ্য সম্পৰ্কীয় মোৰ ভিডিঅ'বিলাক আপুনি প্ৰথমে চাব পাৰিব মোৰ আজিৰ ভিডিঅ'টো হৈছে ফ্ৰজেন শোল্ডাৰ বা কাণ্ডৰ বিষ আসলতে কাণ্ডৰ বিষ বুলি ক'লে আমি কি বুজো কাণ্ডটো জাম হৈ যাব পাৰে অৰ্থাৎ স্টিফ হ'ব পাৰে আৰু নামনেছ ফিল হ'ব পাৰে আৰু বিষ অনুভৱ কৰিব পাৰে আৰু মুভমেন্ট কৰা অসুবিধা হ'ব পাৰে ফ্ৰজেন শোল্ডাৰ আসলতে ডায়াবেটিক পেশেন্টৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় আৰু থাইৰয়েড পেশেন্টৰ ক্ষেত্ৰত বেছিকৈ দেখা যায় আৰু কাৰোবাৰ যদি হাৰ্টৰ সাৰ্জাৰী কৰিছে তেতিয়াও ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে আৰু কাৰোবাৰ ডিসলোকেট হ'লেও ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে আৰু ক'বাত ইনজুৰি যদি খুন্দা খাই ক'বাত পৰিছে তেতিয়াও ফ্ৰজেন শোল্ডাৰ হ'ব পাৰে এতিয়া ফ্ৰজেন শোল্ডাৰৰ আমি এক্সাৰসাইজ কি কৰিব পাৰে আপুনি ঘৰতে তাকে আমি দেখাব বিচাৰিছো সো ভিডিওটো স্টাৰ্ট কৰো এক নম্বৰ এক্সাৰসাইজটো স্টাৰ্ট কৰো কেনেকৈ কৰিব চাব এটো হ'ব সবৰে ঘৰত লাঠি আছে ষ্টিকটো সমানকৈ ধৰি ল'ব ব্যাক এনেকৈ যিমান যায় তাৰ পৰা অলপ প্ৰেছাৰ দিব মানে চাব আকৌ আগত লৈ আহিব এনেকৈ প্ৰথমতে 10 বাৰ কৰিব আৰু লাহে লাহে আমি ইনক্ৰিজ কৰি 15 বাৰলৈকে কৰিব পাৰে দুই নম্বৰ এক্সাৰসাইজটো কি কৰিব কেনেকৈ ধৰিব আপোনাৰ এইটো হদাই এইটো 90 ডিগ্ৰী এংগলত লৈ ল'ব ইয়াতে এনেকৈ ঘুমাই ল'ব তাৰপিছত এইফালে ঠেলিব ঠিক আছে এনেকৈ ঠেলিব এনেকৈ স্টাৰ্টিংত আপুনি 10 বাৰ কৰিব লাহে লাহে আকৌ 15 টাইমছ কৰিব পাৰে ঠিক আছে নম্বৰ 3 কেনেকৈ কৰিব দুখন হাত এনেকৈ ধৰি ল'ব ঠিক আছে এনেকৈ ধৰি লৈ মাথাৰ পিছফালে এনেকৈ লগাই ল'ব কাৰোবাৰ অসুবিধা হ'ব পাৰে লাহে লাহে ট্ৰাই কৰিব এইটো উঠাই কিনি এইটো যিখিনি এনেকৈ আকৌ তলৰ ফালে এনেকৈ লাহে লাহে প্ৰেছ কৰিব বা পুৰা নাযাবও পাৰে যিমানখিনি যায় সেইখিনি অলপ প্ৰেছ কৰি 5 সেকেন্ড মান থৈ দিব এনেকৈ এইটো 10 বাৰ ৰিপিট কৰিব ঠিক আছে নম্বৰ 4 এক্সাৰসাইজ কেনেকৈ ধৰিব এটি ষ্টিক এটা লৈ ল'ব পাৰে এনেকৈ লৈ পিছফালে যিটো নেকি এইটো হ'ল আপোনাৰ এফেক্টেড সাইডটো এইটো এনেকৈ ল'ব এইটো কিমানখিনি নাযাব পাৰে আপোনাৰ এইটো যিখিনি যায় যেনে যেনে ধৰি ল'ব ধৰি কিনি ওপৰৰ ফালে টানিব যিখিনি এনেকৈ এইটো টানিব এইটো 10 বাৰ কৰিব লাহে লাহে ইনক্ৰিজ কৰিব এতিয়া আমি 5 নম্বৰ এক্সাৰসাইজটো কেনেকৈ কৰি ল'ব এই ষ্টিকটো পিছফালে ধৰি ল'ব ধৰি লৈ এইটো হাত সিধা এইটো পজিশনৰ পৰা যিখিনি ওপৰত উঠাব পাৰে আপুনি এনেকৈ আকৌ তলত আৰু আপ এইটো 10 বাৰ কৰিব ঠিক আছে আমি 6 নম্বৰ এক্সাৰসাইজটো এনেকা টেবুল এখনত ধৰি ল'ব এখন হাত আৰু লেফট ভৰিটো অলপ আগুৱাই দিব আগুৱাই এইটো পজিশন যেহেতু এইটো মূৰত ধৰি লৈছো এইটো হাত বিষ আছে কেনেকৈ কৰিব পেণ্ডুলাম এটা যেনেকৈ জ্বলি থাকে এইটো পজিশন এইটো 10 পৰা 15 বাৰ ইয়াৰ লগত আৰু এটা এক্সাৰসাইজ যোগ হ'ব এইটো এনেকৈ সার্কুলার মুভমেন্ট একবার এইটো ক্লকওয়াইজ এনেকৈ 10 পৰা 15 বাৰ আকৌ উল্টাকে এইটো আকৌ 10 পৰা 15 বাৰ ঠিক আছে ইয়াৰ লগত আৰু এটা এক্সাৰসাইজ এড হ'ব পজিশনটো অকণমান ৰাইট ভৰিটো অলপ আগত দিব এইটো সেম ধৰিব এইটো আকৌ ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে এইটো ভিতৰৰ ফালে আৰু বাহিৰৰ ফালে এইটো 10 পৰা 15 বাৰ কৰিব ঠিক আছে এতিয়া আহিছো আমি নম্বৰ 7 কেনেকৈ কৰিব ওয়ালৰ কাষত থিয় হৈ ল'ব হাত দুখন এইটো ওপৰত উঠাব আপ আকৌ তলত এইটো 10 বাৰ আৰু এতিয়া আকৌ 8 নম্বৰ এক্সাৰসাইজটো আহিম কেনেকৈ কৰিব আগত ওয়ালৰ আগত এনেকৈ চাব থিয় হৈ ল'ব আৰু সিধাকে ওপৰত উঠাব এইটো আকৌ তলত নমাব এইটো 10 বাৰ এনেকৈ 10 বাৰ ৰিপিট কৰিব ঠিক আছে এতিয়া আমি লাষ্ট এক্সাৰসাইজটো আৰম্ভ কৰিম কেনেকৈ কৰিব দৰ্জাৰ চৌকাটোৰ মাজত থিয় হৈ ল'ব এইটো পজিশনত এনেকৈ কৰি এইটো অলপ বডিটো আগফালে ফৰৱাৰ্ড বেন্ডিং মুভ কৰি দিব আগফালে এনেকৈ অলপ স্ট্ৰেচ দিব দুটা কাণ্ডত 1 2 3 4 5 এনেকৈ 10 বাৰ ৰিপিট কৰিব
সো ভিডিওটো চাই নিশ্চয় আপোনালোকৰ ভাল লাগিল যদি ভাল লাগিল কমেন্ট কৰিব নাপাহৰিব কমেন্ট বক্সত কমেন্ট কৰিব আৰু লাইক আৰু সাবস্ক্ৰাইব নিশ্চয় কৰিব ঠিক আছে ধন্যবাদ